হাই গাইস, আজি আমি বনাব লৈছোঁ বনৌষধিৰে তৈয়াৰ কৰা তৰকাৰী। ইয়াত আছে আমাৰ নৰসিংহ, ভেবেলিলতা, সৰু মানিমুনি, ডাঙৰ মানিমুনি। ধুনীয়াকৈ ধুই মেলি আমি মিক্সিত এটা পেষ্ট বনাই ল'লোঁ। এইফালে কাৱৈ মাছেৰে বনাম, যিহেতু তৰকাৰীখন কাৱৈ মাছ ৰেডি কৰি লৈছোঁ। আৰু তৰকাৰীৰ বাবে আমি ইয়াত জালুক, নহৰু, কালজিৰা, পিঁয়াজ ৰেডি কৰি লৈছোঁ। মায়ে মোক ধুনীয়াকৈ মছলাখিনি পটাতে পিচি দিছে, মিক্সিত মৰা নাই। পটাত পিচি দিলে অকণমান টেষ্টটো বেছি ভাল লাগিব খাই। মছলাটো মোক মায়ে পেষ্টটো ৰেডি কৰি দিছে। এই পেষ্টটো ৰেডি হৈ গ'ল আমাৰ। আনফালে মাছটো ভাজিবলৈ আমি হালধি অকণ সানি লৈছোঁ। মাছটো যিহেতু ভাজি পেলাই বনাম। আৰু মছলা পেষ্টটোতে আমি অলপ হালধি, জিৰা গুড়ি আৰু জলকীয়া গুড়ি অলপ দি লৈছোঁ, কমকৈ দিছোঁ। মাছটো আমি অলপ ভাজি ল'ম, বেছি ভাজিব নালাগে। কিছুমানে নভজাকৈও বনাব পাৰে। আমি অলপ ভাজি লৈছোঁ, ভাজি ল'লে ভাল লাগিব মাছটো খাই। মাছটো ভাজি হৈ গ'ল। আমি সেইখন কেৰাহীতে আকৌ তেল দি ইয়াত পিঁয়াজ দি পিঁয়াজটো ভাজি ল'ম। পিঁয়াজটো আমি ৰঙাকৈ ভাজি ল'ব লাগিব। পিঁয়াজটো ৰঙাকৈ ভাজি হয় মায়ে মোক ৰসখিনি ওলোৱাই দিছে, চেপি দাঁত হৈ থকা যোনখিনি জাবৰ ওলায় আৰু পাতৰ, সেইখিনি মায়ে পেলাই দিছে, ৰসটো খালি লৈছে। পিঁয়াজটো ভাজি হৈ গ'ল। আমি তাতে এতিয়া মছলাখিনি দি মছলাটো ভালকৈ ভুনি ল'ম। মছলাটো ভুনি লৈছোঁ ধুনীয়াকৈ, ভাল লাগিব খাই। এয়া আমাৰ এখন পথাৰ দেখিছেনে? আমাৰ ঘৰৰ ওচৰতে পথাৰ এখন আছে, ভাল লাগে চাই, সেউজীয়া হৈ থাকে। মছলাটো ভুনি হোৱাৰ পিছত আমি ৰসখিনি দি দিলোঁ। ৰসখিনিতে উতল এটা আহিব লাগিব। আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো চাই, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। লাইক আৰু কমেণ্ট এটা কৰি দিব কেনেকুৱা পাইছে। এই তৰকাৰীখিনি উতল আহি গ'ল, উতলি পেলাই ডাঠ হৈ গৈছে। আমি তাতে অলপ পানী দি জোল কৰি ল'ম, যিহেতু আমি জোল বনাম। জোল বনালে ভাল লাগিব, ডাঠ হৈ থাকিলে ভাল নালাগিব। আপোনালোকে যদি বিচাৰে ইয়াত এটা বইল আলু দি দিব পাৰে। আমি আলু দিয়া নাই। আপোনালোকে যদি আলু খাই ভাল পায়, তেতিয়াহ'লে বইল আলু এটা ভাঙি পেলাই ইয়াতে দি দিব পাৰে। তৰকাৰীখিনি উতল অহাত আমি মাছ দি দিলোঁ। মাছ দিয়াৰ পিছত 10 মিনিট উতলালে আমাৰ হৈ যাব তৰকাৰী ৰেডি। আমাৰ তৰকাৰী ৰেডি হৈ গ'ল। আমি দুপৰীয়া ভাতৰ লগত খাব লৈছোঁ। ভাল লাগিলে খাই আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে। প্লিজ ট্ৰাই কৰিব।